हेलो राइस की खबर আপোনালোকৰ আশা কৰো ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ ভেবেলি লতাৰ বৰা। যিসকল মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যিসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনাক ধন্যবাদ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে আমি ভেবেলি লতাখিনি ধুনীয়াকৈ পিচি লৈছোঁ আৰু ইয়াত আমি দি দিছোঁ বেচনত 1 কাপমান দি দিছোঁ। এয়া নিমখ, হালধি, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি, আদা আৰু নহৰু, জালুক দি আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ এনে ধুনীয়াকৈ আমি মোহাই লওঁ। এইখিনি আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু এইফালে আমি টাৱাখন বহাই দি তেল দি দিছোঁ। আমি এইখিনি অলপ ঢাকি থৈ দিছিলোঁ। আমি এনেকৈ সৰু সৰু ফুলকেইটা দি দিওঁ। আমার ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব, তেতিয়া আমি উৎসাহ পাওঁ নতুন এটা ভিডিও বনাবলৈ। আমি এনেকৈ ধুনীয়াকৈ উল্টাই ভাজি লওঁ। পুৰা মচমচীয়াকৈ ভাজি লৈছোঁ। আমি এইখিনি নমাই দিম। বাকিখিনিও ভাজি লওঁ এনেকৈ। আমাৰ ভেবেলি লতা বৰাটো ৰেডি হৈ গৈছে। আপোনালোকে ঘৰত বনাই খাবচোন, এনেকৈ বহুত টেষ্টি হয়। আজি